হেল্ল' এভৰিৱান, আজি হৈছে দেওবাৰৰ বিশেষ আজি মই বনাব লৈছোঁ কেক এটা। যিহেতু মই বিগিনাৰ হয়, মই নতুনকৈ শিকিছোঁহে কেক বনাবলৈ। আগত মই ক্লাছ কৰিছিলোঁ, দুদিন ক্লাছ কৰিছিলোঁ কেকৰ, কিন্তু সেইটো সময়ত মানে মোৰ হাতত একো নাছিলে কেক বনাব পৰাকৈ। যেনেকৈ শিকিলোঁ তেনেকৈ সামৰিহে থৈ দিয়া হ'ল। এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁগৈ বনাবলৈ, যিহেতু ইমান পাৰফেক্ট নহয় বাৰু। আৰু আজি ডিমাণ্ড আহিলে যে আইচাই কৈছে যে মাহী মোক কেক এটা বনাই দিব লাগিব বুলি। ময়ো ভালেই পালোঁ, যিহেতু মই নতুনকৈ শিকিছোঁহে। মই এনেকৈ আইচাক দিলে আইচাৰো মনটো ভাল লাগিব আৰু মোৰো শিকা হৈ যাব বোলো। এইফালে ঘৰৰ কাম বন আজৰি কৰি লৈ মেলি এয়া কেক বনাবলৈ আৰম্ভ কৰি দিলোঁ। এক সময়তো নতুন অৱস্থাত মানে মই এই স্পঞ্জটোৱে বনাব নাজানিছিলোঁ। মানে ভাবিছিলোঁ যে এইখিনিও যদি মই পাৰি যাওঁ বহুত মানে কেক বনাবলৈ লওঁ, মোৰ কেকবোৰ নুফুলে। কিন্তু এতিয়া মই যে সঁচাকৈ কৈছোঁ, বহুত মনটো ভাল লাগে যেতিয়া কেকটো ফুলে। মোৰ বুলিয়ে নহয়, বহুতৰে ভাল লাগে যেতিয়া কেকটো ফুলা হয়, তেতিয়া চবেই ভাল পায়। এইফালে কিবা কিবিকৈ ৰকমকৈ বনাইছিলোঁ ৰাইচ, কিন্তু মোৰ নিজৰে পচন্দ নালাগিলে, সেইকাৰণে মই ডিজাইনটো আকৌ চেঞ্জ কৰি দিলোঁ। মোৰ একচুৱেলি মানে ফুড কালাৰ নাই, অকল এটাহে আছে পিংক কালাৰটো, সেইটোকে আৰু ওপৰে লেপি দিছোঁ আৰু ফুলবোৰ। যিহেতু মোৰ নজেলৰ বিষয়ে ইমান এটা জ্ঞান নাই এতিয়া কোনটো নজেলটো কেনেকুৱা ধৰণৰ ফুল উঠাই সেইটো মই ভালকৈ ইমান আইডিয়া এটা নাই যে, সেইকাৰণে আৰু যেনে তেনে বনাই লৈ মেলি আইচাৰ মনটো মানে ভাল লগাই দিছোঁ আৰু আজিলৈ কেনেকুৱা লাগিছে ভিডিঅ'টো জনাবচোন দেই ৰাইজ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইফালে সন্ধিয়া সময়ত অকণমানকৈ ওলাই যাওঁ বোলো, দিনটো ঘৰৰ কামতে ব্যস্ত হৈ আছোঁ বোলো। যিহেতু আমাৰ ইয়াতে মানে ওচৰতে ভণ্টিকেইজনী মানে ভাড়াঘৰত থাকে, সিহঁতৰ ওচৰলৈ আহিলোঁ। সিহঁত আকৌ বগৰী পাৰিবলৈ যায়। হাতত এইফালে লৈ লৈছোঁ জলকীয়া, নিমখ তেনেকৈ। আকৌ এই ভণ্টিজনীয়ে দেখিছে নহয়, বগৰী পাৰিবলৈ একদম এছাৰি এডাল লৈ লৈছে আৰু তাকে। আৰু এইফালে কাষতে আকৌ ফিল্ডত এয়া ল'ৰাবোৰ খেলি আছে। এয়া মানে কলেজৰ ছাইড হয় মানে, আৰু বিৰাট বেছি ভাল লাগে এই ছাইডটো, বহুত নিজান হৈ থাকে, ফুৰিবলৈ আহিবলৈ বিৰাট মজা হয়। আৰু চাওকচোন, আমি একদম মানে মুখৰ টেষ্ট কাৰণে আমি কেঁচা বগৰীকে চোবালোঁ আৰু এনেকৈ লগে ভাগে খালোঁ যে কেঁচা বগৰীও মানে একো মানে বেয়া লগা নাই খাবলৈ, বিৰাট টেষ্টি লাগিল। এনেকৈ যদি লগে ভাগে মানে বেয়া বস্তু এটাও খোৱা যায় নহয়, বহুত বেছিয়ে ভাল লাগে নহয়নে? এইফালে আৰু মইতো জলকীয়া বুলি ক'লে ফেভৰেট নহয়, বিৰাট খাইছোঁ আৰু খাই বহুত বেছি ভাল লাগিলে। ৰাইচ, মই কেক বনাব পাৰিছোঁ নে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানেই, নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম।